Hello everyone, মই নৱৰিতা সিনহা আকৌ পুনৰ স্বাগতম জনাই আছো মোৰ YouTube চেনেলত। আজি বহুত দিন পিছত আপোনালোকৰ কাৰণে ভিডিও লৈ আহিছো যেহেতু মোৰ ঘৰত বিয়া চলি আছে আপোনালোকে গম পায় জনে অফলাইন ভিজিট কৰি আছে হটো কৈ আছো বহুতে মোক লগো পোৱা নাই ইমান দূৰৰ পৰা আহি আছে যেনেকৈ জুৱাকালি দুলিয়াজনৰ পৰা আহিছে মোৰ ষ্ট'ৰ বন্ধ আছিলে বিকজ আমাৰ বুধবাৰ জাগিৰোড বন্ধ থাকে সো আমি এতিয়া ষ্ট'ৰ বুধবাৰে বন্ধ ৰাখিছো বহুতৰে কমেন্ট আহি আছে বা ভিডিও বহুত দিন হৈছে চোৱা নাই আপোনালোকে ভিডিও দিয়া নাই তো হেয়া ট্ৰেভেল হৈ আছে জাস্ট আউট অফ ষ্টেচন হ'ব মেৰেজ সেই কাৰণে বহুত ট্ৰেভেল হৈ আছে দোকানতো থাকিব পৰা নাই ভিডিও কৰিব পৰা নাই সো আজি বহুত দিন পিছত লৈ আহিছো আপোনালোকৰ কাৰণে আৰু ধুনিয়া ধুনিয়া কালেকশন দিস ভিডিও ইজ স্পেশালি মেড ফৰ ব্ৰাইডসমেড কালেকশনত আপোনালোকে বহুতে বাজেট ফ্ৰেন্ডলিৰ ভিতৰত অলপ ইউনিক কালেকশন বিচাৰে সো ভিডিওটো স্কিপ নকৰাকে চাব আৰু যদি ভাল লাগে ভিডিওটো চাই আপোনালোকে লাইক বাটনটো প্ৰেছ কৰি দিব ফ্ৰেন্ডছ এণ্ড ফ্যামিলিৰ লগত শেয়াৰ কৰি দিব নতুনকৈ যদি মোৰ ভিডিওটো চাইছে তেতিয়া আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ ধুনিয়া ধুনিয়া কালেকশন এতিয়া ব্ৰাইডসমেডৰ কালেকশন দেখাই আছো কিছুমান আপোনালোক বাজেট ফ্ৰেন্ডলি যেহেতু কৈছো মই ব্ৰাইডসমেডৰ কালেকশন দেখাম এইখিনি হৈছে সেমি পাটৰ জোৰা এটো কিন্তু হ্যান্ডমেডৰ হয় জোৰা কেটা সব বহুত কিউট হয় কিন্তু মই ফ্লাৱাৰ মোটিভটো দেখাই আছো ইমান কিউট এইখিনি চাব ইমান ধুনিয়া লাগিছে ৰেড গ্ৰীন আৰু সিলভাৰত এটো হৈছে আসলৰ ডিজাইন গুটে বডিটোতে ওয়াৰ্ক কৰা হৈছে আৰু এইকেটা হৈছে সাইডৰ পটি সিলভাৰত আপোনাৰ গ্ৰীন মিনা হয় কাপোৰটো বহুত বেছি ধুনিয়া এখন চাদৰ আৰু এইখন হৈছে মেখেলাখন দেখিছেনে মেখেলাখন কিন্তু ইয়াৰ যথেষ্ট হেভিকে ওয়াৰ্ক কৰা হৈছে আৰু ব্লাউজৰ পিছটো এনেকৈ ওয়াৰ্ক কৰা থাকিব খুব ইউনিক জোৰা হয় ল'ব পাৰিব 2340 এই জোৰাটো মনত আছে না আপোনালোকে কিন্তু ইয়েলোত বহুতে বিচাৰিছিলে এবাৰ আহিছে স্কাই ব্লুত ৰয়েল ব্লু এণ্ড সিলভাৰ থকা গুটেই কাপোৰজোৰতে ওয়াৰ্ক কৰা আৰু এইকেটা হৈছে সাইডৰ পটি সিলভাৰত ব্লু মিনা আছে এইখন হৈছে চাদৰখন আৰু মেখেলাখন চাব মেখেলাখন যথেষ্ট হেভিকে বহুত ওপৰলৈকে ওয়াৰ্ক কৰা হৈছে আৰু ব্লাউজৰ পিছটোত আছে কিন্তু এনেকা সেমি পাৰি দিয়া বহুত হেভি হয় জোৰাটো 2450 ল'ব পাৰিব এটো আৰু এটা দেখাই আছো গ্ৰীনত লাইট গ্ৰীনত আপোনাৰ ডাৰ্ক গ্ৰীন এণ্ড সিলভাৰত ওয়াৰ্ক কৰা হৈছে বহুত ধুনিয়া হয় এজোৰ কাপোৰৰ গুটেই কাপোৰজোৰতে ওয়াৰ্ক কৰা থাকিব খুব ধুনিয়া হয় এইকেটা হৈছে সাইডৰ পটি আৰু সাইডৰ পটি কেটাও দেখিছে ধুনিয়া সিলভাৰত আপোনাৰ গ্ৰীন মিনা আছে আৰু এইখন হৈছে কিন্তু মেখেলাখন যথেষ্ট হেভিকে আছে আৰু ব্লাউজৰ পিছটোত কিন্তু এনেকা সিম্পল পাৰি দিয়া থাকিব নেক্সট এটা দেখাই আছো মই লাইট গ্ৰীনত আপোনাৰ সিলভাৰত ওয়াৰ্ক কৰা হৈছে এটো হৈছে আসলৰ ডিজাইন গুটেই বডিটোতে ওয়াৰ্ক কৰা থাকিব আৰু এইকেটা হৈছে সাইডৰ পটি সিলোৱাৰ পিছত কিন্তু বহুত ধুনিয়া লাগে এইখন হৈছে চাদৰখন আৰু এইখন থাকিব আপোনাৰ মেখেলাখনৰ চাব যথেষ্ট ওপৰলৈকে ওয়াৰ্ক কৰা হৈছে আৰু ব্লাউজৰ পিছত সিম্পল দুটা পাৰি দিয়া হৈছে বহুত ধুনিয়া আৰু এইখন হৈছে আৰু এটা দেখাই আছো মেৰুন কালাৰত ওয়াৰ্ক কৰা হৈছে ইয়েলো এণ্ড সিলভাৰত এইটো চাব এইটো হৈছে আসলৰ ডিজাইন গুটেই বডিটোত ইয়েলো এণ্ড সিলভাৰত ওয়াৰ্ক কৰা হৈছে এইকেটা হৈছে সাইডৰ পটি কেটা বহুত ধুনিয়াকে থাকিব কিন্তু ইয়া চাব আপোনালোকে যদি বিচাৰে সৰুকেও লগাব পাৰিব বা ডাঙৰকেও লগাব পাৰিব যেহেতু বহুত ধুনিয়া হয় কাপোৰজোৰ আৰু মানে পটিটো বহুতে হেভি বিচাৰে বহুতে সিম্পল বিচাৰে ইয়া মেখেলাখন চাওক ইমান হেভিকে ওয়াৰ্ক কৰা হৈছে কাপোৰজোৰ খুব ধুনিয়া আৰু এটা গৰ্জিয়াস লুক আহিব আফটাৰ ৰেডি টু ওয়াৰ মানে ৰ সেট কেটাই বহুত ধুনিয়া লাগে 2490 ল'ব পাৰিব এটো এটা দেখাই আছো এজোৰ কাপোৰ বহুত কোৱাৰি আহি থাকে আসলটো মই এবাৰ একে ৰাখিছো বাট মাজৰ বুটাটো চাওক ইমান মৰম লগা হয় সিলভাৰ এণ্ড ৰেডত ওয়াৰ্ক কৰা হৈছে গুটেই কাপোৰজোৰতে ওয়াৰ্ক কৰা থাকিব কিন্তু আৰু এইকেটা হৈছে সাইডৰ পটি সিলভাৰত ৰেড মিনা আৰু মেখেলাখন চাব এনেকা সেমি পাটত থাকিব চাদৰখন আপোনাৰ সেমি কেঁচা পাটত এখন হৈছে মেখেলা আৰু এটো হৈছে ব্লাউজৰ পিছত সেমি ওয়াৰ্ক কৰা 2340 লাষ্ট এটা পিস দেখাই আছো পিংকত আছে ডাৰ্ক পিংক বেবি পিংকত আপোনাৰ ডাৰ্ক পিংক এণ্ড সিলভাৰত ওয়াৰ্ক কৰা এইজোৰো বিৰাট ধুনিয়া হয় গুটেই কাপোৰজোৰত আপোনাৰ ডাৰ্ক পিংক এণ্ড সিলভাৰত ওয়াৰ্ক কৰা হৈছে চাব বহুত ধুনিয়া আৰু এইকেটা হৈছে সাইডৰ পটি সিলভাৰত আপোনাৰ ৰাণী পিংকত ওয়াৰ্ক কৰা বহুত ধুনিয়া এখন চাদৰখন আৰু এইখন হৈছে কিন্তু মেখেলাখন চাব যথেষ্ট হেভিকে আছে আৰু ব্লাউজৰ পিছটোত সিম্পল পাৰি দিয়া থাকিব 2340 ল'ব পাৰিব যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব মোৰ কিন্তু বিৰাট ধুনিয়া লাগিছে এই কেজোৰ জোৰা যিমান দেখাইছো বিউটিফুল কটন কেঁচা পাটৰ জোৰা কিছুমান দেখাই আছো মই আপোনাক
কালাৰবিলাক চাব বিৰাট ধুনীয়া ধুনীয়া আহিছে এণ্ড ডিজাইন এইবাৰ আমি এইটো যোনটো দেখাইছোঁ মই কাষ্টমাইজ ডিজাইন হয় ইয়াৰ মটিভটো এবাৰ দেখাই আছোঁ বৰ ধুনীয়া হয় আৰু কালাৰটো একেবাৰে ইউনিক মানে মাৰুন থাকিব দিকটো আৰু বানীটো থাকিব মাৰুনত ৰেড টাইপৰ কাপোৰযোৰ খুব ধুনীয়া হয় আৰু ইয়াৰ লগত পাৰীটো দিয়া হৈছে আপোনাৰ য়েল্লত বহুত প্ৰিটি এটা ছেট হয় এইখন চাদৰখন আৰু এইখন হৈছে কিন্তু আপোনাৰ মেখেলাখন যথেষ্ট হেভিকে আছে এণ্ড এইটো হৈছে ব্লাউজৰ পিছত থাকিব চিম্পল এটা পাৰি দিয়া নেক্সট এটা দেখাই আছোঁ আপোনালোকক কালাৰটো বিৰাট ধুনীয়া হয় এইটো চাব মাৰুন কালাৰত ইয়াৰ বুটাটো দেখিছেনে ইমান ধুনীয়া হয় ইয়াৰ যে বহুত কেইটা কালাৰ আহিছিলে কিন্তু ষ্টক আউটো হৈ গৈছে বহুত জলদি ষ্টক আউট হৈ গৈছে অফলাইনত ইয়াৰ এইটো মাৰুনত আছে মাৰুনত খুব ধুনীয়া মানে মাৰুনত মাৰুন কৰা হৈছে ইয়াৰ এইকাৰণে কালাৰটো ইমান ধুনীয়া আহিছে মেখেলাখন চাব যথেষ্ট হেভিকে আছে ব্লাউজৰ পিচটো থাকিব চিম্পল এটা পাৰি দিয়া কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰি দিব নেক্সট এটা দেখাই আছোঁ কালাৰটো এইটো বিৰাট ধুনীয়া হয় গ্ৰীণত আছে গ্ৰীণত আপোনাৰ পাৰ্পল ৰেড এণ্ড গল্ডেন গুণাত আছে চাদৰখন আপোনাৰ গোটেইটো ৰেডি টু ৱেৰ থাকিব ইয়াৰ আচলৰ ডিজাইনটো দেখিছেনে ইমান ধুনীয়া 3149 ল'ব পাৰিব এইখন হৈছে আপোনাৰ মেখেলাখনো ইয়াৰ খুবেই ধুনীয়া হয় বহুত ধুনীয়া ব্লাউজৰ পিচটোত কিন্তু চিম্পল এটা পাৰি দিয়া থাকিব খুব প্ৰিটি ছেট হয় আৰু এটা দেখাই আছোঁ পিংকত চিলভাৰটো আপোনালোকে বহুতে বিচাৰিছিলে এতিয়া ষ্টকত আহিছে যেহেতু এইটো পিংকত চিলভাৰত ৰাণী পিংক ৱাৰ্ক কৰা হৈছে গোটেই কাপোৰযোৰতে ৱাৰ্ক কৰা হৈছে সৰু সৰু বিন্দি বুটা চিলভাৰত ৱাৰ্ক কৰা হৈছে কাপোৰযোৰ বহুত বেছি ডিমাণ্ড এণ্ড আমাৰ অৰ্ডাৰ বহুত আহি থাকে স্পেচিয়েলি এইখন হৈছে মেখেলাখন যথেষ্ট হেভি ব্লাউজৰ পিচটোত থাকিব কিন্তু চিম্পল পাৰি দিয়া এয়া চাব এইটো হৈছে আপোনাৰ ব্লাউজৰ পিচত এনেকৈ চিলভাৰত পাৰি দিয়া থাকে ছুপাৰ ৱাও পিচ হয় বহুত ধুনীয়া নেক্সট এটা পিচ দেখাই আছোঁ চাদৰখন আপোনালোকে ৰেডি পাব এইটো কিন্তু ৰেডি কৰা হোৱা নাই যিহেতু ফ্ৰেছ ছেট আহিছে কফি কালাৰত চিলভাৰ গুণাত ৱাৰ্ক কৰা হৈছে ডাৰ্ক কফি যোনটো হয় ডাৰ্ক কফিত চিলভাৰ গুণা ৱাৰ্ক কৰা এইকেইটা হৈছে ছাইডৰ পটি কফিত চিলভাৰত ৱাৰ্ক আছে বহুত প্ৰিটি মানে বহুতেই প্ৰিটি ছেট হয় এইখন হৈছে মেখেলাখন যথেষ্ট হেভিকে আছে আৰু ব্লাউজ পিচটো দেখিছেনে ইমান ধুনীয়া ডাঙৰকৈ পাৰিটো দিয়া হৈছে এইটো দেখাই আছোঁ কালাৰটো হৈছে আপোনাৰ চি গ্ৰীণ কালাৰত চিলভাৰত ৰাণী পিংক কালাৰৰ মিনা দিয়া হৈছে এইকেইটা হৈছে ছাইডৰ পটি গোটেই বডিটোত কিন্তু এনেকুৱা হিবিস্কাছ ডিজাইনটো দিয়া থাকিব এইখন হৈছে চাদৰখন আৰু এইখন থাকিব আপোনাৰ মেখেলাখন দেখিছে যথেষ্ট হেভিকে আছে আৰু এইটো হৈছে ব্লাউজৰ পিছত চিম্পল দুটা পাৰি দিয়া থাকিব খুব প্ৰিটি হয় আৰু লাষ্ট এইটো এটা দেখাই আছোঁ পিকক ডিজাইনত এটা কটন কেঁচা পাটৰ যোৰা দিছ ইজ ভেৰি প্ৰিটি এনাডাৰ প্ৰিটি ডিজাইন এইটো পিকক মটিভটো দেখিছে চাগে কেনেকুৱা ধুনীয়া হয় গোটেই বডিটোতে ৱাৰ্ক থাকিব এইকেইটা হৈছে ছাইডৰ পটি আৰু গোটেই বডিটোতে ৱাৰ্ক আছে দেখিছে আৰু এইখন হৈছে কিন্তু ইয়াৰ মেখেলাখন চাব ইমান ধুনীয়াকৈ হেভিকে ৱাৰ্ক কৰা হৈছে আৰু ব্লাউজৰ পিচটোত চিম্পল এটা পাৰি দিয়া হৈছে ল'ব বিচাৰিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব চাদৰখন ৰেডি পাব কিন্তু এতিয়া ধুনীয়া কিছুমান আপোনালোকক কেঁচা কটন নুনি কটন যোৰা দেখাই আছোঁ হুইচ ইজ বুটিক পিচ হয় একদম ইউনিক ডিজাইন হয় মানে এইবোৰ মানে গোটেইখিনি খুলি দিয়ে এইটো ডিজাইনটো মোৰ এনেকুৱা ফেভৰেট হয় আৰু পিন্ধিলেও মানে ইমান ধুনীয়া লুক আহে সেইদিনা ভাবিছিলোঁ পিন্ধা ফটোটো শ্বেয়াৰ কৰিম বাট নহ'ল কালাৰ কম্বিনেশ্যনটো এবাৰ দেখাই দিওঁ পিনাট কালাৰত আছে আৰু আচলটো চাওক ইয়াৰ ইমান হেভি হয় বহুত হেভি কাপোৰযোৰ এইখন চাদৰখন হয় চাব বহুত বেছি ধুনীয়া এইখন চাদৰ মেখেলাখন দেখাই আছোঁ মই এইখন হৈছে মেখেলাখন চাব এইখন হৈছে মেখেলাখনো ইয়াৰ যথেষ্ট ওপৰলৈকে ৱাৰ্ক কৰা আছে দেখিছেনে আৰু ব্লাউজৰ পিচটো মই দেখাই দিওঁ এইকেইটা হৈছে ছাইডৰ পটি আৰু এইটো হৈছে ব্লাউজৰ পিচটো খুব ধুনীয়াকৈ ৱাৰ্ক কৰা হৈছে বহুত বেছি ধুনীয়া হয় নেক্সট এটা কালাৰ দেখাই আছোঁ এইটো কালাৰটো হৈছে আপোনাৰ মুগাত যোনটো কালাৰ হয় সেইটো কালাৰতে আপোনাৰ আছে টিল গ্ৰীণত ৱাৰ্ক কৰা কাপোৰযোৰ বিৰাট ধুনীয়া দেখিছেনে বহুত বেছি ধুনীয়া হয় এইযোৰ গোটেই হেভিকে ৱাৰ্ক কৰা থাকিব এইখন চাদৰখন আৰু এইখন হৈছে কিন্তু ইয়াৰ এইখন হৈছে আপোনাৰ মেখেলাখন যথেষ্ট হেভিকে আছে আৰু এইকেইটা হৈছে ছাইডৰ পটি আৰু এইটো হৈছে আপোনাৰ ব্লাউজৰ পিচ বিৰাট ধুনীয়া হয় যোৰাটো মেখেলাখন চাব এনেকৈ যথেষ্ট ওপৰলৈকে ৱাৰ্ক কৰা হৈছে কালাৰ দেখাই আছোঁ কালাৰটো খুব ধুনীয়া কালাৰ হয় এইটো হৈছে নিয়ন য়েল্লো
ইমান ধুনীয়া কালাৰটো আহে আপোনাৰ চাওক এইটো গ্ৰেড কৰা হৈছে এইটো হৈছে আঁচলৰ ডিজাইন ইমান ধুনীয়া আৰু গোটেই বডিটোত চাব মাল্টি কালাৰত ৱৰ্ক কৰা হৈছে কাপোৰযোৰ সঁচাকৈ বহুত ধুনীয়া এটা কালাৰ কম্বিনেশ্যন হয় এইটো চিলোৱাৰ পিছত আৰু ধুনীয়া লাগিব আৰু এইখন হৈছে কিন্তু মেখেলাখনো চাব যথেষ্ট ওপৰলৈকে কিন্তু ৱৰ্ক কৰা আছে এইখন চাব মেখেলাখন যথেষ্ট ওপৰলৈকে আছে আৰু ব্লাউজৰ পিচটোত চাব দেখাই আছোঁ এইকেইটা হৈছে ছাইডৰ পটি আৰু এইটো হৈছে আপোনাৰ ব্লাউজৰ পিচ কাপোৰযোৰ বিৰাট ধুনীয়া হয় বহুত ধুনীয়া হেভিৰ ভিতৰত হয় লাষ্ট এটা কালাৰ মই দেখাই আছোঁ এইটো MRP 3500 আছিলে কিন্তু ডিছকাউণ্ট কৰি আপোনালোকে 2849ত ল'ব পাৰিব এইটো হৈছে আপোনাৰ হোৱাইটত গ্ৰীণ ৱৰ্কটো থাকিব আৰু গাৰ বডিটো আপোনাৰ মাল্টি কালাৰত আছে পাৰ্পল গ্ৰীণ এণ্ড যোনটো ইটাৰনেল ৰেড হয় সেইটো কালাৰত হয় এইখন চাদৰখন আৰু মেখেলাখন দেখাই আছোঁ এইখন হৈছে মেখেলাখন চাব যথেষ্ট ধুনীয়া আছিলে বহুত ওপৰলৈকে ৱৰ্ক কৰা হৈছে আৰু ব্লাউজৰ পিচটোত চাব এনেকৈ ছাইড পটি আৰু এনেকৈ ব্লাউজৰ পিছত বুটা দিয়া থাকিব বিৰাট ধুনীয়া হয় যোৰাটো ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰি দিব এইবোৰ মানে স্পেচিয়েলি ফৰ ব্ৰাইডছমেড বনোৱা হৈছে মানে চাদৰখন আপোনাৰ কেঁচা পাতত থাকিব আৰু মেখেলা ব্লাউজ পিচটো আপোনাৰ কেঁচা পাতত মাৰ্চাৰাইজ থাকিব কালাৰ ইজ চ' প্ৰিটি কালাৰটো চাওক ইমান ধুনীয়া যদি বাজেট ফ্ৰেণ্ডলিত এটা সেট বিচাৰিছে উইচ ইজ ভেৰি ইউনিক এণ্ড একদম মানে ৰেয়াৰ পিচেছ এইবিলাক থাকে চ' তেনেকুৱাৰ ভিতৰত আপোনালোকে এইখিনি ল'ব পাৰে যিহেতু এইবিলাক একদম কমন নহয় আনকমনৰ ভিতৰত পৰে আৰু এইখন মেখেলাখন চাব কেঁচা পাতত আপোনাৰ মাৰ্চাৰাইজ আছে বহুত বেছি ধুনীয়া হয় এণ্ড বক্স ডিজাইন ইজ অলৱেজ ট্ৰেণ্ডি এইখন ব্লাউজৰ পিচ বিৰাট ধুনীয়া কালাৰ হয় ল'ব বিচাৰিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব ইমান কাহ হৈছে এইটো এটা দেখাই আছোঁ চাদৰখন থাকিব আপোনাৰ চিম্পলত ইমান চিম্পলো নহয় মানে একদম ঘনকৈ বুটা দিয়া থাকিব আৰু এইকেইটা হৈছে ছাইডৰ প্ৰতি চিলভাৰত কৰা হৈছে বৰ ধুনীয়া হয় কাপোৰযোৰ এইখন হৈছে মেখেলাখন চাব আপোনাৰ হেভি থাকিব এইটো ডিজাইনটো মনত আছে আপোনালোকে বহুতে বিচাৰিছে এই ডিজাইনটো আমাৰ লাইট লেভেণ্ডাৰ কালাৰত আছিলে এতিয়া মেৰুন এটাত বনাইছোঁ এইযোৰো পচন্দৰ ভিতৰত পৰিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব দিছ ওৱান ইজ গ্ৰেটো বিৰাট ধুনীয়া গ্ৰেটো হয় একচুৱেলি পেঞ্চিল গ্ৰে তাত আপোনাৰ মাৰুন এণ্ড এণ্টিগুনা কৰা হৈছে এণ্টিগুনা কৰাৰ কাৰণে ইয়াৰ বহুত ধুনীয়া লাগিছে এণ্ড ছাইড পটিকেইটাও এনেকৈ কাষ্টমাইজ গুণাৰ লগত মাৰুন মিনা কৰা হৈছে কাপোৰযোৰত অল অভাৰ ৱৰ্ক আছে দেখিছেনে বহুত ধুনীয়াকৈ ৱৰ্ক আছে আৰু এইখন হৈছে কিন্তু ইয়াৰ মেখেলা আৰু ব্লাউজৰ পিচটো মই দেখাই আছোঁ এয়া চাব ব্লাউজ পিচটো আপোনাৰ এনেকুৱা ৱৰ্ক কৰা থাকিব ভাল লাগিব বহুত ধুনীয়া আৰু ফৰ য়াং জেনেৰেশ্যন এইটো এটা খুব ধুনীয়া ছেট হয় মানে যেনেকৈ দৰাৰ ভণ্টি কইনাৰ ভণ্টি বা মাহী পেহী এনেকুৱা ব্ৰাইডছমেড কালেকশ্যন আপোনালোকে এইবোৰ ল'ব পাৰে ট্ৰাষ্ট মি বহুত ধুনীয়া লাগিব পিন্ধাৰ পিছত এইকেইটা ছাইড পটিকেইটা চাব একদম সৰু সৰুকৈ কৰা হৈছে আৰু এই ডিজাইনটো অকণমান ইউনিক দেখিছেনে আচলটো অকণমান হেভিকৈ কৰা হৈছে ওপৰলৈ আছে আৰু বুটাখিনি তলত কিন্তু এনেকুৱা বুটা দিয়া হৈছে আৰু এইখন হৈছে মেখেলাখন চ' প্ৰিটি ট্ৰাষ্ট মি এইটো এটা চ' প্ৰিটি ছেট হয় এনেকুৱা কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া হয় আৰু এইটো দেখাই আছোঁ মই ব্লেকত আমাৰ সদায় অৰ্ডাৰ আহি থাকে এইটো মই কৰিছোঁ কাষ্টমাইজ গুণা দিছোঁ লগতে ৰেডত কৰা হৈছে খুব ধুনীয়া এইকেইটা হৈছে ছাইডৰ প্ৰতি কাষ্টমাইজ গুণাটোৰ লগত আপোনাৰ ৰেড মিনা কৰা হৈছে ট্ৰাষ্ট মি বিৰাট ধুনীয়া ছেট হয় আৰু এইখন হৈছে কিন্তু ইয়াৰ মেখেলাখন বহুত বেছি ধুনীয়া বিৰাট বেছি ধুনীয়া হয় আৰু ব্লাউজৰ পিচটোত এনেকৈ তিনিটা পাৰি দিয়া থাকিব যাতে আপোনালোকে ব্লাউজটো বনোৱাৰ টাইমত অলপ কাষ্টমাইজ কৰি বনাব পাৰে বহুতেই ধুনীয়া এতিয়া দেখাই আছোঁ কিছুমান পাট কটন যোৰা উইচ ইজ মষ্ট ট্ৰেণ্ডিং ছেট ইন আৱাৰ হাব এতিয়া ৰাইট নাও মানে বহুত অৰ্ডাৰ আহি থাকে এইটো কালাৰটো মই স্পেচিয়েলি ক'ব নোৱাৰিম কি কালাৰ হয় বিকজ ইয়াৰ কালাৰটো কৰা হৈছে অকাৰত আপোনাৰ অকাৰত আছে আপোনাৰ পেঞ্চিল গ্ৰে কৰাৰ পিছত কালাৰটো এইটো আহিছে এইকেইটা হৈছে ছাইডৰ প্ৰতি এণ্টিগুনাৰ কৰাটো থাকিব গোটেই কাপোৰযোৰতে কিন্তু ৱৰ্ক কৰা আছে বিৰাট ধুনীয়া হয় এণ্ড এইখন হৈছে কিন্তু ইয়াৰ মেখেলা আৰু এইটো হৈছে ব্লাউজৰ পিচটোত বিৰাট ধুনীয়া আছে বিৰাট ধুনীয়া হয় ডিজাইনটো ল'ব পাৰিব 3990ত কালাৰটো চাওকচোন ইমান ধুনীয়া হয় কালাৰটো বহুত বেছি ধুনীয়া কালাৰটো মানে একজেক্টলি মই ক'ব নোৱাৰিম কি কালাৰ হয় দিছ ইজ আই থিংক ইন ব্ৰাউন শ্বেড
ব্লেকত আপোনাৰ একচুৱেলি পেষ্টেল কালাৰ কৰা হৈছে চাওক ব্লেকত পেষ্টেল কালাৰ কৰা হৈছে কাৰণে ইয়াৰ কালাৰটো এনেকুৱা আহিছে সাইড পটিকেইটাও দেখিছে বহুত ধুনীয়া গোটেই কাপোৰযোৰত মানে ৱৰ্ক কৰা হৈছে একচুৱেলি দিছ ছেটছ আৰ এনেকুৱা হয় মানে যদি পাট বা টচৰ পিন্ধিবলৈ মন নাই তেনেকুৱা টাইমত আপোনালোকে এই ছেটকেইটা পিন্ধিব পাৰে যেহেতু একদম পাটৰ নিচিনা লুকটো আহে আৰু পিন্ধিও বহুত কমফৰ্টেবল হয় বহুত বেছি কমফৰ্টেবল ফিল হ'ব কালাৰটো জাষ্ট আমেজিং 4200 আহিব এইটো এটা দেখাই আছোঁ পাৰ্পল কালাৰত ইমান কা হৈছে এইটো এটা দেখাই আছোঁ পাৰ্পল কালাৰত দিছ ওৱান ইজ ভেৰি বিউটিফুল কালাৰ কম্বিনেশ্যনটো সঁচাই বহুত ধুনীয়া লাগিছে যেহেতু ঘিচা ৱৰ্ক কৰা হৈছে এইকেইটা হৈছে ছাইডৰ পটি আৰু এইখন হৈছে ইয়াৰ মেখেলাখন বহুত বেছি ধুনীয়া মেখেলাখন যথেষ্ট ওপৰলৈকে ৱৰ্ক কৰা আছে আৰু ব্লাউজৰ পিচটো মই দেখাই দিওঁ ব্লাউজৰ পিচটো তেনেকৈ দুটা পাৰি দিয়া থাকিব তিনটাই পাৰি আছে বহুত ধুনীয়া হয় যোৰাটো 4200ত ল'ব পাৰিব এইটো এটা কালাৰ দেখাই আছোঁ কালাৰটো ইমান ধুনীয়া হয় এইটো চাওকচোন ইমান ধুনীয়া বহুত মজা কালাৰ হয় কালাৰটো মানে ডিৰেক্ট পাৰ্পলটো নহয় এইটো মানে মুভ কালাৰত কৰা হৈছে আপোনাৰ ডাৰ্ক ব্লু আই থিংক ন মুভ কালাৰত আপোনাৰ ব্লু কৰা হৈছে সেইকাৰণে ইমান লুকটো ইউনিক আহিছে কালাৰটো যিহেতু আমাৰ এতিয়া কালাৰ কণ্ট্ৰাষ্টৰ ওপৰত বহুতখিনি দেখিছেই কালাৰটো আমি চেঞ্জ কৰিছোঁ বহুত ইউনিক কালাৰ আহিছে আমাৰ তাত আৰু এইখন হৈছে আপোনাৰ সাইডৰ পটি এনেকুৱা তিনটা এক্সট্ৰাকৈ দিয়া হৈছে বিৰাট ধুনীয়া হয় যোৰাটো বহুত বেছি ধুনীয়া হয় নেক্সট এইটো দেখাই আছোঁ এইটো বহুত বিউটিফুল হয় কালাৰটো যেনেকুৱা ধুনীয়া ডিজাইনটো বিৰাট ধুনীয়া সেল বৰ্ডাৰতে হয় মাজত কিন্তু এনেকুৱা উকা থাকিব বৰ ধুনীয়া হয় কাপোৰযোৰ এখন চাদৰখন আৰু এইখন হৈছে কিন্তু ইয়াৰ মেখেলা চাব দেই বহুত ধুনীয়া হয় এইখন হৈছে মেখেলাখনো যথেষ্ট হেভিকৈ ৱৰ্ক কৰা হৈছে আৰু ব্লাউজৰ পিচটোত চাব এনেকুৱা পটিকেইটা এক্সট্ৰাকৈ দিয়া হৈছে যদি পচন্দৰ ভিতৰত পৰে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব বিউটিফুল মই কেইবাটা টচৰ যোৰ আপোনালোকক দেখাই আছোঁ যোনখিনি হেভিৰ ভিতৰত আহে এযোৰ দেখাই আছোঁ মোৰ পাৰ্চনেল ফেভৰেট এটা ডিজাইন হয় যিহেতু কালাৰ কম্বিনেশ্যনখিনি ইয়াৰ বহুত ধুনীয়া এইটো আঁচলৰ ৱৰ্কটো চাব গোল্ডেনত আপোনাৰ য়েল্লো এণ্ড ৰেডত আছে আৰু গোটেই কাপোৰযোৰত ধুনীয়াকৈ ৱৰ্ক কৰা থাকিব সাইড পটিকেইটা গোল্ডেনত ৰঙা এইখন হৈছে মেখেলাখন একদম কাহৰ কাৰণে নিজে ভিডিঅ'ই বনাব নোৱাৰোঁ এইখন হৈছে মেখেলাখন চাব যথেষ্ট হেভিকৈ আছে আৰু ব্লাউজৰ পিচটো মই ধুনীয়াকৈ ৱৰ্ক কৰি দিছোঁ পচন্দৰ ভিতৰত পৰিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব এইটো এটা দেখাই আছোঁ মই আটাইতকৈ ধুনীয়া এটা যোৰা হয় লুকাপাৰৰ আপোনালোকে দেখিছে অৰেঞ্জ এণ্ড পিংকটো এতিয়া মই টচত বনাইছোঁ এৰি কপাৰ এণ্ড ৰেডত ৱৰ্ক কৰা হৈছে এইযোৰ কাপোৰো বহুত বেছি ধুনীয়া হয় দহি কৰা আছে বিৰাট ধুনীয়া হয় যোৰাটো আৰু এইখন হৈছে মেখেলাখন চাব বহুত ধুনীয়া হয় আফটাৰ ডিছকাউণ্ট 8900 শ্বিপিং লৈ ধৰক 8990 আহি যাব বহুত ধুনীয়া আৰু ব্লাউজৰ পিছটো এনেকৈ চিম্পল এটা পাৰি দিয়া হৈছে কাপোৰযোৰ বহুত হেভি হয় কিন্তু হেভিৰ ভিতৰত বিচাৰিলে এইটো বেষ্ট এটা ছেট হয় এইটো আটাইতকৈ ধুনীয়া এটা ছেট চাব ৰেডি হৈ আহি গৈছে ওৱান অফ মাই ফেভৰেট ডিজাইন হয় এইটো গোল্ডেন এণ্ড মাৰুনত বনাইছোঁ ব্ৰকেট ডিজাইনত হয় মাজত উকা থাকিব আৰু এইখন হৈছে কিন্তু মেখেলা এইখন হৈছে ইয়াৰ মেখেলাখনো যথেষ্ট ধুনীয়াকৈ ইয়াৰ ৱৰ্ক কৰা আছে বহুত প্ৰিটি হয় ছেটটো এইকেইটা হৈছে ছাইডৰ পটি আৰু ব্লাউজৰ ৱৰ্কটো চাব ইয়াৰ যথেষ্ট হেভিকৈ কৰা হৈছে ব্লাউজৰ ৱৰ্কটো হেভিকৈ কৰা হৈছে কাৰণে ইয়াৰ প্ৰাইচটো 6950 আহিব এইটো এটা চাব বহুত ধুনীয়া এটা যোৰা এৰি ৱৰ্কত বনোৱা হৈছে আপোনালোকে বিচাৰিছিলে আকৌ ইয়াৰ প্ৰি বুক চ' আমি এটা ৰেডি কৰিছোঁ যাৰ অৰ্ডাৰ আছিলে চাবচোন বুকিংটো দিব পাৰে এতিয়া এইখন হৈছে মেখেলাখন চাব যথেষ্ট হেভিকৈ আছে ইয়াৰ মেখেলাখন যথেষ্ট হেভিকৈ আছে আৰু এইকেইটা হৈছে ছাইডৰ পটি হোৱাইট এণ্ড গোল্ডেন গুণত ব্লাউজ পিচটোতে এনেকৈ ছেমি ৱৰ্কত থাকিব এইযোৰ কাপোৰো বিৰাট ধুনীয়া 8900 আৰু এটা যোৰা দেখাই আছোঁ এইটো যোনটো মেৰুন এণ্ড গোল্ডেনত এইটো আহি গ'লে কফি গোল্ডেন এণ্ড হোৱাইটত আছে মাজৰখিনি ব্ৰকেট ৰেডি টু ৱেৰ কৰা থাকিলে কিন্তু বহুত ধুনীয়া লাগে এইখন হৈছে মেখেলাখন যথেষ্ট হেভি আছে
এইকেইটা ছাইডৰ পটি আৰু ব্লাউজটো চাওক ইমান ধুনীয়া লাগিছে যথেষ্ট হেভিকৈ ৱৰ্ক কৰা হৈছে বহুত প্ৰিটি লাগিছে ছেটটো নেক্সট এটা দেখাই আছোঁ কালাৰটো এইটো হ'ব আপোনাৰ মিচিং ডিজাইনত গেৰো ডিজাইনত কৰা হৈছে এইযোৰ কাপোৰ খুব ধুনীয়া আৰু কোৱালিটিও ইয়াৰ বহুত বেছি ধুনীয়া হয় আচলটো চাব হেভিকৈ ৱৰ্ক কৰা হৈছে এইকেইটা ছাইডৰ পটি আৰু এনেকুৱা মাজত আপোনাৰ ব্ৰকেট ডিজাইন থাকিব এয়া চাব মাজত আপোনাৰ ব্ৰকেট ডিজাইনটো দিয়া হৈছে কাপোৰযোৰ স্পেচিয়েলি মানে কি ক'ম কইনাবোৰে কিন্তু বহুত লৈ আছে আৰু আপোনালোকে ব্ৰাইডছমেডৰ কালেকশ্যন হিচাপতো ল'ব পাৰে এইযোৰ ছেট ব্লাউজ পিচটো তেনেকৈ পাৰি দিয়া থাকিব খুবেই ধুনীয়া হয় লাষ্ট এটা পিচ দেখাই আছোঁ গ্ৰীণত আপোনাৰ গল্ডেনত কৰা হৈছে ৱৰ্ক ইমান ধুনীয়া হয় চাওক গোটেই গাটোতে আপোনাৰ গল্ডেনত গ্ৰীণ মিনা আছে দহি কৰা আছে গোটেই কাপোৰযোৰত এইখন চাদৰখন আৰু এইখন থাকিব আপোনাৰ মেখেলাখনো যথেষ্ট হেভিকৈ আছে ওপৰলৈকে আৰু এইটো হৈছে ব্লাউজৰ পিছত আপোনাৰ বহুত হেভি হাতত ৱৰ্ক কৰা থাকিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব প্ৰাইচ আহিব 9300